Finance Loan Tupipo CM Himanto Biswa Sarma kachechak ateng papleng pipedet. Kadam nelibirta life thanbang phi sami rini mailin timongpi asmonang ton penbirta arjuponikha Kedamtang KAAC Election aprang Assam CM Himanto Biswa Sarma Lamchak kachepi Finance Loan kena Sarpimar atum akejoi pen loan apreng Assam Government pen tupi etpo ateng BJP aphan pahaidunlo Bonta piniar nianta loan kitu pijia Lamchak kachepa pleng jikalisi lok adalat pen sumana lo apaksi nangle thurinti pusi kisung gachitong vek animar liatum kaningri Sonsi balibathar hawar pinangana rong Sarpimar atum bangso microfinance loan kachoyen pen kachitu thek thetum CM aphan kachong hong pen chonghong nagason mandet si pini ongdong animar liatum ningkipung tibaklang pon Jongsi nitum aphan lonang tupi etpo pulam chagnang pipe asonte nilitum chitumir pen mentu ne pen juttu etpo puta ningje nitum aphan lonang tupi popo Lamchak konatlo Lasonsi phirangke tumangno lamthi chipaklang pon Hanjang langso pen Bisnu Lekthe report আমি মাইক্রোফাইন্যান্সৰ কাৰণে প্ৰেছ মিট মাতিব লগা হৈছে কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেকশ্যনৰ আগত আহি জুনে জুনে যিমানটো মহিলা মাইক্ৰোফাইন্যান্স লৈছে আমি মাফ কৰিম চৰকাৰে মাফ কৰিম আৰু প্ৰতিশ্ৰুতি লৈছে কিন্তু মাফে কৰি দিয়া নাই এটা মাফ কৰি দিব নেকি বুলি ৰখোঁতে এতিয়া সমন আহি অলৰেডি সমন আহা হৈ গ'ল তো আমাৰ মহিলাবিলাক কি কৰা যাব মানে আপুনি ক'ব বিচাৰিছে যে নিৰ্বাচনৰ আগত যি প্ৰতিশ্ৰুতি দিছিলে হেয়া পূৰণ কৰা নাই হিমন্ত সেইটো কাৰণে এতিয়া আমি মুঠতে এইটো মাইক্ৰোফাইন্যান্স ঋণ আমি দিব নোৱাৰোঁ তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে ঋণটো মাফ কৰি দিম বুলি কৈছে ঋণটো মাফ কৰিয়ে দিয়ক যদি মাফ কৰি নিদিয়ে আমি কি কৰা হ'ব এতিয়া কোনোবাই হাই প্ৰেছাৰ থাকিব কোনোবাই হাৰ্টৰ প্ৰব্লেম থাকিব যদিহে এনেকা অৱস্থাত যদি কোনোবা মহিলা যদি মৰি যায় ৰিস্ক কোনে ল'ব হিমন্ত বিশ্ব শৰ্মা ল'বনে নে কোনে ল'ব মাইক্ৰোফাইন্যান্স আছে বহুত আহিলে বহুতেই অহা হৈ গ'ল কিন্তু আমি চব আজি লৈ অহা নাই সেইটো কাৰণে আমি মানে ক'ব লগা হৈছে ইমানটো দিন আমি ৰখি আছোঁ মাফ কৰি দিব ঋণ মাফ কৰি দিব কৈ আমি ৰখি আছিলোঁ কিন্তু ৰখোঁতে এতিয়া আহি পালে অলৰেডি সমান এতিয়া আমি জেলত যাব লাগিব এতিয়া মহিলাবিলাকে কোনোবা যদি গিৰিয়েকক এৰিব লাগিব সৰু সৰু ল'ৰা ছোৱালী থকাবিলাক কেঁচুৱা থকাবিলাক এৰিব লাগিব এনেকুৱা অৱস্থাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ কাৰণে এইটো কি কৰিলে এটা আমি মৰিব লাগিব নিৰ্বাচনৰ আগতে আপোনালোকে ঋণবিলাক লৈ আপোনালোকে পৰিশোধ কৰিছিলে নে নাই আগতে আপোনালোকে কৰি আছিলে কিন্তু নিৰ্বাচনৰ আগত যি প্ৰতিশ্ৰুতি দিছিলে তাৰপিছত যেতিয়া মাফ কৰি দিম কোৱাৰ কাৰণে আপোনালোকে লোন দিয়া নাছিলে পৰিশোধ কৰা নাছিলে তাৰপিছত এতিয়া আকৌ আপোনালোকৰ চমন আহিলে কিন্তু মাজতে আমি জানিব পাৰিছোঁ যে কিছুমান মানুহে চেক পাইছিলে আপোনালোকৰ কোনোবাই পাইছিলে নেকি মহিলাই পোৱা নাই 100 জনৰ ভিতৰত 2-3টা মান পালে সেইটো কি হ'ব এখন গাঁৱৰ মহিলা এনেকা চমন আহিছে বহুত টকা আহিছে কিমানখন গাঁৱৰ 100-150 জন মান মহিলা ঋণ লোৱা আছে তাৰে ভাগৰ এটা 50-60 মান পুৰা মানে চমন আহা হৈ গ'ল নটিছ আহা হৈ গ'ল আপোনালোকে এতিয়া কি অনুৰোধ জনাব চৰকাৰক এতিয়া আমি অনুৰোধ জনাম আমি মুঠতে আমি ঋণ মানে ঘূৰাই দিব নোৱাৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আমাক ঋণটো মাফ কৰি দিম বুলি ক'লে আমাক লোনটো মাফ কৰি দিবই লাগিব যদি নিদিয়ে তেতিয়াহ'লে আমাক মৰাবলৈ বুদ্ধি কৰিছে আৰু আমি হাজু হৈ আছোঁ আমি মাইক্ৰোফাইন্যান্সৰ কাৰণে প্ৰেছ মিট মাতিব লগা হৈছে কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেকশ্যনৰ আগত আহি জুনে জুনে যিমানটো মহিলা মাইক্ৰোফাইন্যান্স লৈছে আমি মাফ কৰিম চৰকাৰে মাফ কৰিম আৰু প্ৰতিশ্ৰুতি লৈছে কিন্তু মাফে কৰি দিয়া নাই এতিয়া মাফ কৰি দিব নেকি বুলি ৰখোঁতে এতিয়া সমন আহি অলৰেডি সমন আহা হৈ গ'ল তো আমাৰ মহিলাবিলাক কি কৰা যাব আমি মুঠতে এইটো মাইক্ৰোফাইন্যান্স ঋণ আমি দিব নোৱাৰোঁ তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে ঋণটো মাফ কৰি দিম বুলি কৈছে ঋণটো মাফ কৰিয়ে দিয়ক যদি মাফ কৰি নিদিয়ে আমি কি কৰা হ'ব এতিয়া কোনোবাই হাই প্ৰেছাৰ থাকিব কোনোবাই হাৰ্টৰ প্ৰব্লেম থাকিব যদিহে এনেকা অৱস্থাত যদি কোনোবা মহিলা যদি মৰি যায়
ৰিস্ক কোনে ল'ব হিমন্ত বিশ্ব শৰ্মাক ল'বনে নে কোনে ল'ব মাইক্ৰ' কিমান ফাইনেন্স মহিলাৰ ল'ব নটিচ আহিছে এনেকৈ আদালতৰ পৰা চমন আহিছে আছে বহুত আহিলে বহুতেই অহা হৈ গ'ল কিন্তু আমি চব আজি লৈ অহা নাই সেইটো কাৰণে আমি মানে ক'ব লগা হৈছে ইমানটো দিন আমি ৰখি আছোঁ মাফ কৰি দিব ঋণ মাফ কৰি দিব কৈ আমি ৰখি আছিলোঁ কিন্তু ৰখোঁতে এতিয়া আহি পালে অলৰেডি সমান এতিয়া আমি জেলত যাব লাগিব এতিয়া মহিলাবিলাকে কোনোবা যদি গিৰিয়েকক এৰিব লাগিব সৰু সৰু ল'ৰা ছোৱালী থকাবিলাক কেঁচুৱা থকাবিলাক এৰিব লাগিব এনেকুৱা অৱস্থাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ কাৰণে এইটো কি কৰিলে এটা আমি মৰিব লাগিব কাউন্সিল চাৰি কেথে কিদিং MP MLA CM তুম ভান্তা কাটো কবি ভান্তা কাৰ্ডম কাজিৰ আহক নিলি তুম কিদু কাদো কাবে কাদুৰে আজনি নিলি তুম লোন জলো মাইক্ৰ' ফাইনেন্স ফুকা ওয়াইফি সিতামে এ পলিসি লকডাউন দকক আজনি প্লাস হিমন্ত বিশ্ব শৰ্মা নাং তুপিপো নাং ৰাপো ঋণ ৰেহাই পোৱা জনি নিলি তুম ঋণ ৰেহাই পিপেডালো নিলি তুম ইংটন ককলো nang tipo bulote monit tum dim buli akha marim buli bhoila so joni nili tum pipe de lo pipe de pena joni ako non nili tum lun ki pipe chot kali non nili tum han samon bulote gopi lo nake kado ko beta chini lo kasi non ke lun ki piji nake re haji kali ulta samon lasi nili tum ke lun ta tute khelo kawe joni si 20-30,000 nili tum lun ke choel কেনো নিলি তুম হান 40-50,000 নাকে হান কোনা পেলে তু পলা সি নিলি তুমি লুন তুতে খেলো লুন জংসি হিমন্ত বিশ্ব শর্মা নাই চিচা কাটেং পে নিলি তুম তুতে হে পুলতে হক ল তুতে খেলো নিলি তুমকে কাদ্দ কবিতা কিথি জি ফানসি কাদ্দ কবিতা কোন চিকলো জনজনি পেনজংসি লাসো লুন পাচক লাম নাই তেন তুমকে চিপাথি ক্লিপ পো সাপেমার দো আ তু ঠেক ঠেলো নি তুমকে লাগিলে নি তুম লুন তুতে পুপে নি তুম লুন তুজি সেটামে aprang আসন থাক চিকান সন কালেকশন ব্যাংলোতে নিতুম তুজি তুতে পুপে বফি সিটার সন লকডাউন পেনা জইনে নিতুম লাসোদা আলাং তু কালেকশন ব্যাং বে পেনা জইনে নিতুম তুতে খেদেলো আমপারতে নন জংসি টিকলো জনাং পং জংসি মানে কে কোনোবা হেৰি 30,000 দতা হয় মানে কে 20,000 দতা হয় মানে 15,000 দতা হয় নন লাসো আম পং জংসি চকলাপ নাই পতে তুকে তুতে খেল তো চিপাথি লাপো